গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি গাইজ আমি অলপমান টকৰদিয়াৰ ফালে যাওঁ, কাৰণ স্কুলৰ পৰা এতিয়া পোনে আহিলোঁ মই। আৰু এতিয়া এনেও একদম বতৰটো চাওকচোন আপোনালোকে, একদম বেলেগত বৰষুণ দিম হৈছে। তো সেইটো সেইকাৰণে অলপমান বেছি দূৰত নাযাওঁ, টকৰদিয়াত অলপমান যাই পেলাই আপোনালোকক মই পানীৰ টেংকি আৰু নদী চদী কি এনেকৈ ভৰিলে পানী আহিল, তো সেনেকুৱা আপোনালোকক সকলোবোৰ দেখাম। তো ব্লগটোত এণ্ডলৈকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং বস্তু হ'ব মাজতে। তো বলক আমি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰাস্তাৰ পৰা আহিলোঁ ফুৰবা, বৰষুণটোও দিলে একেবাৰে বুম বেয়াকে, ৰাতি হ'ল দে বুম ভাই, সূৰ্যটো চাকি লাল হৈ গৈছে একেবাৰে বুম। আন্ধাৰ হয় একেবাৰে, টকৰদিয়াত আহিছোঁ ভাল, মাছ ধৰা হৈ পেলাই বাদ দি মাছ ধৰা দেখি গুচি যাম। বৰষুণটোৱে জোৰে আহিলে খতম হ'ব লাগিব এতিয়া মোৰ। মাছ পাৰা খুল্লু বাদ দি এৰবে নাযাম মোৰ কথা কেনে বতৰ কৰলা, বৰষুণে আহিব ড্ৰাইভাৰ গাইছ, গুলিজা দিনছো চাংপে আনতে লাই আহিছোঁ না। বেয়া রাস্তা ভালো এই আকাশ আৰু এখন আমাৰ ফিল্ড খান ওৱালখানৰ পিছত আছে।
আমি এইটো উঠিম ড্ৰোন শ্বট দিম আপোনালোকক অলপমান দূৰ উঠি ওপৰৰ বেৰে এত মানে এটা বম বস্তু এটো দি মানে ড্ৰোন শ্বট পাই এই চাচোন তল পল্লি মই গেলো গাইছ ই মোৰ গাছডালৰ গোটেই পানী মাহ মতাত পড়লা তো গাইছ এই চাওক আপোনালোকে ড্ৰোন শ্বট এই চাওক গাইছ আপোনালোকে এই ড্ৰোন শ্বট আৰু এই ইন্ডিয়াৰ মুজা গাইছ মই ঘুরুচ্ছু বললি মই শেষ তলত থাকতে মই তারপরে পড়ছো গাইছ বহুত বেয়া ঘটনা আছে মোৰ লগত আৰু গাইছ এখন গেট খান বেড়ে তাতে ভিডিঅ' বনাম মই আগতে গেছিলো এখন গেট খান 10 বছৰ পৰা গাইছ এখন গেট খান মেলাই নাই এখন গেট খান মেললি গাইছ এই এখন আৰু গেট ওলাই এই দুখন যদি মেলবা পাৰো খাজানা আৰু যাবা মই এখন খুলবা লাগব আৰু নাজাং দে আৰু এতে বহুত কিবা বহুত বেয়া বস্তু আছে এতে মই জানছো কয় তিত বাকৰি নাখাং বুলি আমি চাওক গাইছ আমি তিত বাকৰি এটা চিং আৰু খাং পিন্ধিও মাই নাখামে দেই এইবাৰ পিন্ধিলে এনেকে এই তিনিটা আহিলে চালে এটা কিনকে খাং মই চিং তিনিটা আহিছে খাম বুলি ভাবিছোঁ তিনিটা তো গাইছ এইটো তিত বাকৰিটো আৰু এতিয়া আমি এইটো খাম মই খাখিনি আপোনালোকক নেদেখাং কাৰণ আপোনালোকক লোভ লাগব দে নাই গাইছ খোৱা নাছিলোঁ তো গাইছ খোৱা হ'ল মজা লাগিল তিতা লাগিল অলপমান পানী খাম মিঠা লাগব বহুত বৰষুণ দিলা এয়া আমি যাওঁ এতিয়া ব্লগটো এডিট কৰোঁ আৰু